ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী। গুৱাহাটী উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জল পৰিবহণ বিভাগে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত আৰু ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চলাচল কৰা সকলো ফেৰী সেৱা বুধবাৰ অৰ্থাৎ 24 জুনৰ পৰা স্থগিত ৰখা হৈছে। সক্ৰিয় মৌচুমী বতৰৰ প্ৰভাৱত নদীৰ পানীৰ প্ৰবল সোঁত আৰু জল পৰিবহণৰ বাবে সৃষ্টি হোৱা অস্থিৰ পৰিৱেশৰ মাজত যাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এক সতৰ্কতামূলক ব্যৱস্থা হিচাপে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে এই নিৰ্দেশনাৰ ফলত গুৱাহাটীৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী সকলো নিয়মীয়া ফেৰী সেৱা ব্যাহত হৈ পৰিছে, যাৰ ফলত জলপথৰ ওপৰত নিৰ্ভৰশীল দৈনিক যাত্ৰীসকল প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত অৱস্থিত অন্যতম প্ৰধান তীৰ্থস্থান তথা পৰ্যটনস্থলী উমানন্দ মন্দিৰলৈ যাতায়াত কৰা ফেৰী সেৱাসমূহো সুৰক্ষাজনিত কাৰণত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যিহেতু উমানন্দলৈ যাতায়াতৰ প্ৰধান মাধ্যম হৈছে জলপথ, সেয়েহে পৰিস্থিতি উন্নত নোহোৱালৈকে এই স্থানলৈ যাতায়াত কৰাটো সম্ভৱ নহ'ব। উজনিৰ পৰা নামি অহা অতিৰিক্ত পানী আৰু বৰ্তমানৰ মৌচুমী পৰিৱেশৰ প্ৰভাৱত যোৱা কেইবাদিনো ধৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে ফুলি উঠিছে। ইয়াৰ ফলতে বিভাগে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব আৰু নদীৰ পানী বিপদসীমাৰ তললৈ নামি যোৱাৰ লগতে যাতায়াতৰ বাবে পৰিৱেশ সুৰক্ষিত বুলি নিশ্চিত হোৱাৰ পিছতহে পুনৰ আৰম্ভ কৰা হ'ব ফেৰী সেৱা। বৰ্তমানৰ এই পৰিস্থিতিত নিয়মীয়া যাত্ৰীসকলক নিজৰ যাতায়াতৰ বাবে বিকল্পৰ পথ ব্যৱস্থা কৰি ল'বলৈ বিভাগৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে। লগতে পৰৱৰ্তী সময়ত ফেৰী সেৱা পুনৰ মুকলি কৰা সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰিবলগীয়া চৰকাৰী জাননীৰ জৰিয়তে শেহতীয়া তথ্য সংগ্ৰহ কৰি থাকিবলৈ জনসাধাৰণক আহ্বান জনোৱা